হেল্ল' এভৰিৱান, সকলোকে মই ইউটিউব চেনেল অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ আকৌ টেঙা খাবলৈ মন গ'ল, সেয়েহে এখন কলপাত কাটি আনি গ'লোঁ। এই আমাৰ বাইদেৱে টেঙা খাই কাটি আছে। টেঙা কাটিবই পৰা নাই, হাত চাত কাটি লৈছোঁ যদিও হাঁহি এটা মাৰিছে আকৌ দেই। টেঙা ৰেডি হৈ গ'ল, খাই লওঁ দেই আগত, তাৰপিছত দেখাই। টেঙা খাই আমি ওলালোঁ বাৰ্থডে পাৰ্টি খাবলৈ। তাত গৈ ভিডিঅ' কৰাৰ কথাটো পাহৰিয়ে গ'লোঁ। মা গালি আৰু নুশুনো বুলি মই বহিলোঁ কিতাপৰ ওচৰত। কোনে কোনে মোৰ দৰে এখন কিতাপ পঢ়িব উলিয়াই গোটেইখিনি মুখৰ আগত লৈ থকা জনাবাচোন দেই। এখন কিতাপ পঢ়িম বুলি গোটেই বহি কিতাপ মুখৰ আগত উলিয়াই থৈ দিওঁ বেগটোৰ পৰা, আৰু ৰাতিপুৱা যাব সময় স্কুললৈ পাহৰি যাওঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। বাই বাই। হেল্ল' এভৰিৱান, সকলোকে মই ইউটিউব চেনেল অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ।